বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালেই আছে আৰু আজি মই আপোনালোকক নতুন এটা বস্তু আপোনালোকৰ মাজলৈ মানে এৰি দিম একচুয়ালি মই পাব্লিছ কৰিছোঁ আৰু আজি মানে মোৰ সৰু সুৰাকে বহুত দিনৰ পৰা লাহে লাহে মোৰ সপোন এটা মানে অকণমানিকে মানে মোৰ সৰু সপোন এটা ষ্টাৰ্ট কৰিবলৈ মানে কষ্ট কৰি আছিলোঁ মানে এই ক'ৰবাত গৈছিলোঁ কালেকশ্যন কৰিছিলোঁ কিবাকিবি কি কালেকশ্যন কৰিছিলোঁ মানে মই দেখাম আৰু সেই বস্তুটোৰ আজি মানে ভালকৈ ক'বলৈ গ'লে শুভাৰম্ভণি কৰিলোঁ আৰু সেই শুভাৰম্ভণিটো কিহৰ কৰিলোঁ কেনেকৈ কৰিলোঁ মই ভিডিঅ'টোৰ জৰিয়তে জনাম আৰু একচুৱেলি আজিৰ দিনটো মোৰ কাৰণে বৰ ডাঙৰ মানে বহুত ডাঙৰ কাৰণ কামটো সৰু সপোনটো সৰু কিন্তু একচুৱেলি আজি দিনটোত যিটো বস্তু শুভাৰম্ভণি কৰিছোঁ সেইটো মোৰ বহুত দিনৰ ডাঙৰ সপোন আৰু নাজানো এই যাত্ৰাত মই কিমান দূৰ আগুৱাই যাব পাৰিম আশা কৰোঁ সকলোৰে আশীৰ্বাদ থাকিলে আৰু সকলোৰে শুভাকাংক্ষীবিলাকতো আছেই শুভাকাংক্ষীসকলৰো যদি আশীৰ্বাদ আৰু শুভেচ্ছা বাণী থাকে মই নিশ্চয় এই পথত আগুৱাই যাম আৰু এই মোৰ সপোনটো হৈছে প্ৰকৃতি ভাল পোৱা মানুহ যিহেতু মই প্ৰকৃতিৰ লগত মিলাই এটা সপোন আৰু সেই সপোনটো মই মোৰ সপোনৰ আপোনালোকো এজন অংশীদাৰ হ'ব বুলি মই আশা কৰিলোঁ গতিকে মোৰ ভিডিঅ'টো চাই থাকক মোৰ সপোনটো মোৰ অকণমানি সপোনটো মই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ যত্ন কৰিম তো এইখন হৈ গ'ল মোৰ নন্দন কানন লাহে লাহে এটা ষ্টেপ কৰি পেলানি আজি মই মোৰ নন্দন কানন নামৰ সৰু সপোনটো সকলোৰে আগত দাঙি ধৰিম চ' চাই যাব ভিডিঅ'টো আৰু আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব প্লিজ মোৰ সপোনটো কেনেকুৱা লাগিল আৰু মোৰ কামখিনি কেনেকুৱা লাগিল আৰু নন্দন কাননখন কেনেকুৱা লাগিল নন্দন কাননৰ নামটো ক'ৰ পৰা আহিছিলে মই আপোনালোকক ইয়াৰ ডিটেইলছটো ক'ম মোৰ এজন বহুত ভাল বন্ধু একচুৱেলি একদম ফেমিলি মেম্বাৰ নিচিনা হৈ গৈছিলে যাৰ নাম অভিজিত কোঁৱৰ সি মানে বন্ধু হাৰি নপৰে আৰু একদম ঘৰুৱা মানে ভাইটি দাদা নিচিনা হৈ পৰিলে সি মোক এদিন মানে যিখন আমাৰ কলেজৰ লাষ্ট মানে টাইমত যেতিয়া আমি কলেজ ডে শেষ হয় তেতিয়া আগে আমি স্লেম বুক লিখা আমাৰ দিনত এটা মানে হেৰি আছিলে ট্ৰেডিশ্যন আছিলে তো সেই স্লেমত লিখিছিলে যে লাষ্ট স্লেমৰ গোটেইখিনিতো আমি পঢ়ি দিব নোৱাৰোঁ লাষ্টৰ ফালে লিখিছিলে যে হি একচুৱেলি আমাৰ ঘৰৰ অকণমান আগত তাৰ ঘৰ তো লাষ্টত সি লিখিছিলে যে আশা কৰোঁ
কেইটিমান বছৰৰ পিছত আমাৰ চেৰী ৰোডৰ পুৰণা পোষ্ট অফিচৰ সন্মুখৰ নন্দন কাননখনত এটি ৰঙা গোলাপ হৈ ফুলিবা বুলি আশা কৰিলোঁ। তো সেই লাইনটোৱে মোক মানে তেতিয়াই বহুত একচুৱেলি টাচ কৰিলে, আৰু তেতিয়াৰ পৰাই মোৰ এইখন ঘৰৰ মানে লগত সম্পৰ্কটো আছিলে। চ' দিয়াৰ পিছত মোৰ সপোনটো ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ সকলো তিতাবৰবাসীৰ লগতে মানে মোৰ বন্ধুবৰ্গসকল মোৰ সপোনটোত মোক লগ দিব বুলি।